হেল্ল' এভৰিৱান, মই পৰিয়া আপোনালোক সকলোকে মোৰ চেনেল পৰিদাসলৈ স্বাগতম জনাইছোঁ। আজি মই এটা তিতা ফুলৰ ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো আৰম্ভ কৰাৰ আগতে তিতা ফুলৰ ঔষধি গুণাগুণখিনি আপোনালোকক অলপমান থুলমূলকৈ কৈ দিওঁ। এইখিনি হৈছে তিতা ফুল আৰু তিতা ফুলৰ ৰংটো ৰঙা হয়, এইখিনি শুকাই যোৱাৰ কাৰণে কালাৰটো অলপ এনেকুৱা হৈছে আৰু তিতা ফুলৰ বহুতো ঔষধি গুণ আছে। ফাগুন মাহৰ শুকান বতৰত এইবিধ ফুলৰ আঞ্জা বা ভাজি কৰি খালে বহুত উপকাৰ পোৱা যায়। তিতা ফুল ডায়েবেটিছ ৰোগীৰ কাৰণেও উপকাৰী। তিতা ফুলৰ ৰস আৰু পাত যদি সিজাই খোৱা হয় গ্ৰহণী ৰোগো নিৰাময় হোৱাত সহায় কৰে। এতিয়া আহিছোঁ ৰেচিপিটোৰ মাজলৈ। মই তিতা ফুলখিনি শ'ল মাছৰ মূৰেদি বনাম, সেইটো কাৰণে মই শ'ল মাছৰ মূৰ দুটা লৈছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম আৰু এইখিনি তিতা ফুলখিনি ভালদৰে মই বাতি এটাত অলপ সময় ভিজাই ৰাখিছোঁ আৰু শ'ল মাছখিনিত মই কেৱল নিমখ দি পেলাই সানিছোঁ, যিহেতু খাৰ বনাম আৰু খাৰত কেতিয়াও হালধি নিদিয়ে। এইখিনি হৈছে পিঠাগুড়ি, চাউলৰ পিঠাগুড়ি আৰু আদাটো আমাক খাৰ বনালে লাগেই, যিকোনো খাৰেই নহওক সদায় আদা আমাক লাগিবই। আৰু নহৰু অলপ থেতেলিয়াই লৈছোঁ আৰু অলপমান পিঁয়াজ লৈছোঁ আৰু কেঁচা জলকীয়া এটা লৈছোঁ আৰু মান ধনিয়াৰ পাত খাৰত দিলে খাবলৈ খুব সোৱাদ হয় আৰু ফ্লেভাৰটো ভাল হয়। এইখিনিয়ে লাগিব আমাক খাৰখিনি বনাবলৈ। আৰু আপোনালোকে বেঙেনা আৰু আলু দিও ভাজি খাব পাৰে। তিতা ফুলৰ যদি খাৰ খাব বেয়া পায় তেনেহ'লে বেঙেনা আলু দি তিতা ফুলখিনি ধুই পেলাই তাত দি পেলাই তেনেকৈও ভাজি কৰি খাব পাৰে। কেতিয়াবা যদি জ্বৰ বা কাহ হয় তেতিয়াহ'লে আপোনালোকে এইবিধ ফুল সিজাই বা ৰসটো উলিয়াই পেলাই খাবচোন, আপোনালোকে উপকৃত হ'ব। তিতা ফুলে তেজ পৰিষ্কাৰ কৰাটো সহায় কৰে, সেইকাৰণে খাব লাগে। এতিয়া মই কেৰাহী এখনত তেল অলপ দি পেলাই মাছৰ মূৰকেইটা ভালদৰে ফ্ৰাই কৰি ল'ম আৰু হালধি দিয়া নাই কাৰণে মাছৰ মূৰকেইটা অলপ বগা বগা হৈ আছে। খাৰ বনালে হালধি দিব নালাগে, সেইটো কাৰণে মই নাই দিয়া। এতিয়া মাছৰ মূৰখিনি ভজা হৈ গ'ল। এতিয়া মই মাছৰ মূৰকেইটা ভালদৰে পটাগুটি এটা দি ভালদৰে থেতেলিয়াই লৈছোঁ। এনেদৰে থেতালি ল'লে তেতিয়া খাবলৈ ভাল হয়। এতিয়া মাছৰ মূৰটো ভজা তেলতে মই পিঁয়াজ দিলোঁ, আদা নহৰুখিনিও দি দিলোঁ আৰু জলকীয়াটো দি দিলোঁ। এইখিনি অলপ সময় ভাজা হ'লে মই ইয়াত তিতা ফুলখিনি দি দিম। তিতা ফুল যদি শিশুৰ কৃমি হয় তেতিয়া এইবিধ ফুলৰ পাত থেতেলিয়াই ৰসটো উলিয়াই আধা চামুচ খালে কৃমিৰ সমস্যা দূৰ হয়। তিতা ফুলে স্মৰণ শক্তি বৃদ্ধিটো সহায় কৰে, সেইকাৰণে আমি তিতা ফুল খাবই লাগে। বহুত গুণাগুণ আছে আৰু বহুতো গুণাগুণ আছে, আপোনালোকে কেতিয়াবা নেটত চাৰ্চ কৰি পেলাই চালে পাই যাব। এতিয়া মই মাছৰ মূৰখিনি দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছোঁ আৰু মাজত অলপমান এনেদৰে চাইড কৰি লৈছোঁ আৰু এতিয়া মাজত মই অলপমান খোৱা চ'দা দিছোঁ। যিহেতু খাৰ বনাইছোঁ সেইটো কাৰণে অলপমান খোৱা চ'দা দিছোঁ আৰু এই ৰেচিপিটো খাবলৈ সঁচাই খুব সোৱাদ হৈছিলে। একেবাৰে তিতাৰ ভাৱটো নাছিলে যিহেতু খাৰ দিয়া হৈছিলে। আৰু এতিয়া মই অলপমান পানী দি পেলাই অলপ সময় সিজাই ল'ম, ঢাকনি মাৰি পেলাই অলপ সময় সিজাই ল'ম। এতিয়া মই 15-20 মিনিটৰ পিছত চাইছোঁ, এইখিনি ধুনীয়াকৈ সিজি গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন। যদি এনেদৰে খাবলৈ বেয়া পায় বা খাৰ খাবলৈ বেয়া পায় তেতিয়াহ'লে আপোনালোকে আলু আৰু বেঙেনাৰ লগতো এনেদৰে খাব পাৰে, যিহেতু ইমান গুণাগুণ আছে। এতিয়া মই চাউলৰ গুড়িখিনি পানী অলপ মিলাই দি দিলোঁ। এইখিনি ভালদৰে চাউলৰ গুড়িটো দিলে মানে কি হয়, অলপ ডাঠ হয় আৰু খাবলৈও ভাল লাগে। পনীয়া হৈ থাকিলে ইমান ভাল নালাগে আৰু গৰম ভাতৰ লগত খাই সঁচাকৈ খুব ভাল লাগিছিলে। এইবোৰ হৈছে আমাৰ অসমৰ থলুৱা খাদ্য আৰু আমি এইবোৰ খাদ্য খাব লাগে। আমি মাজে মাজে এনেকুৱা ধৰণৰ খাদ্যসমূহ খাই থাকোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু একেবাৰে শেষত মই অকণমান মান ধনিয়াৰ পাত দিলে ফ্লেভাৰটো বহুত ধুনীয়া হয় আৰু আমি যিকোনো খাৰেই নবনাওঁ কিয় মান ধনিয়াৰ পাত দিলে খাবলৈ ভাল হয়, লগতে ধুনীয়া ফ্লেভাৰ এটাও আহে। যদি আজিৰ এই ৰেচিপিটো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে। আৰু যদি কোনোবা নতুন দৰ্শকে চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। Thank you so much for watching the video. Bye bye. Take care.